নমস্কাৰ, মোৰ নাম হেমন্ত নাথ। এয়া মোৰ পত্নী নিজুমণি দেৱী আৰু এয়া আমাৰ একমাত্ৰ সন্তান হিল্লোল প্ৰতিম নাথ। আপোনালোকক অত্যন্ত দুখেৰে জনাওঁ যে যোৱা 2013 চনৰ 2 ছেপ্টেম্বৰ তাৰিখে জন্ম হোৱা আমাৰ একমাত্ৰ সন্তানটো একোৱে কৰিব নোৱাৰে, না বহিব পাৰে, না থিয় হ'ব পাৰে, না কথা ক'ব পাৰে। আমাৰ যি স্থাৱৰ অস্থাৱৰ সা সম্পত্তি আছিলে সকলো বেছিকিনি আমি বোপাক বেংগলোৰত চিকিৎসা কৰিবলৈ লৈ যাওঁ। আমাৰ এই কণমানিটোক আমি 4টা বছৰ বাংগালোৰত চিকিৎসা কৰোঁ যদিও আমাৰ সকলো বেছিকিনি প্ৰায় শেষ হ'ল আৰু এক বৃহৎ ঋণৰ বোজা মূৰত লৈ আমি জীয়াই আছোঁ আৰু এই ঋণৰ বোজাৰ পৰা আমি মুকলি হ'ব খুজিছোঁ। আৰু সেই চিকিৎসা সময়তে আপোনালোকৰ মাজৰ একাংশই কিছু আৰ্থিক সহায়েৰে আমি অসমলৈ উভতি আহোঁ। অসমলৈ উভতি আহি বৰ্তমান মোৰ ঘৰখন মাটিডৰা মুকলি কৰোঁ যদিও ল'ৰাটোৰ চিকিৎসা নামত ব্যয় হোৱা বহু ঋণ এতিয়াও মোৰ মূৰৰ ওপৰত আছে। সেই ঋণবোৰ মাৰিবলৈকে লোৱা বন্ধন গোটৰ যথেষ্ট ঋণ আজিও মই পৰিশোধ কৰিব পৰা নাই। স্থিৰ উপাৰ্জন নোহোৱাৰ বাবে মোৰ সৰু ব্যৱসায়টো লকডাউনৰ সময়খিনিতে বন্ধ হৈ গ'ল আৰু আজিলৈকে মই কোনো ধৰণৰ এটা নতুন উপাৰ্জনৰ বাট মুকলি কৰিব পৰা নাই। কিন্তু ল'ৰাটোৰ লগতে লাগি থকা দৈনন্দিন যিবোৰ খৰচ, সেই খৰচবোৰৰ মাত্ৰা বাঢ়ি গৈ মোৰ ধাৰৰ পৰিমাণ বাঢ়ি গৈ আছে। ফলত মোৰ উপাৰ্জনেৰে ল'ৰাটোৰ প্ৰয়োজনীয় সা সামগ্ৰীবোৰ মই যোগাৰ কৰিব নোৱাৰা হৈ আহিছোঁ। সেয়েহে আপোনালোকক কাতৰে অনুৰোধ কৰোঁ, আপোনালোকৰ কিছু আৰ্থিক সহায় আমাৰ পৰিয়ালটোক বৰকৈ প্ৰয়োজন হৈছে। কৃপা কৰি আমাক একণ উপকাৰ কৰক। আমাৰ এই সৰু পৰিয়ালটি অকণমান কৃপা দৃষ্টি কৰক, আমাক এবাৰ চকু মেলি চাওক।